নমস্কাৰ বন্ধু বান্ধৱীসকল, আকৌ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি আমি আকৌ আলোচনা কৰিব লৈছোঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন বিশিষ্ট নেতা, এগৰাকী সুদূষ বক্তা, দেশভক্ত সন্মানেৰে বিভূষিত কৰা তেওঁ হৈছে তৰুণ ৰাম ফুকন। আৰু আমি আজি এই ভিডিঅ'টিৰ জৰিয়তে তৰুণ ৰাম ফুকনৰ বিষয়ে অৱগত হ'ম। তেনে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তৰুণ ৰাম ফুকন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন সুদূষ নেতা। তেওঁৰ জন্ম হৈছিল 1877 চনত ভৰলুমুখ, বৰ্তমান গুৱাহাটী, অসম। তেওঁ পেছাত এজন স্বাধীনতা সংগ্ৰামী আছিল আৰু তেখেতৰ দাম্পত্য জীৱনৰ সংগী আছিল বিদ্যুৎ প্ৰভা। তেখেতৰ জন্ম হৈছিল গুৱাহাটীৰ ভৰলুমুখত 1877 চনৰ 22 জানুৱাৰীত তেখেতৰ জন্ম হৈছিল। তেখেতৰ পিতৃৰ নাম বলৰাম ফুকন আৰু মাতৃ ভাগীৰথী। দেউতাক বলৰাম ফুকন এজন নিপুণ চিকাৰী আছিল। পেছাগতভাৱে তেওঁ 20 জনীৰ ৰজাৰ দেৱান আছিল। তদুপৰি তেওঁৰ হাতীৰ মহল আৰু ব্যৱসায় আছিল। জীৱনৰ প্ৰথম যোৱাত তেখেতে ঘৰতে গুৰুৰ অধীনত সংস্কৃতিত শিক্ষা গ্ৰহণ কৰিছিল। পাছত গুৱাহাটীৰ কলেজিয়েট স্কুলত নাম লগাই সেই স্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় 1892 চনত। কলিকতাৰ প্ৰেচিডেন্সি কলেজৰ পৰা তেওঁ FA পাছ কৰি BA উত্তীৰ্ণ নোহোৱাকৈ তেখেতে লণ্ডনত ওকালতি স্নাতক বেৰিষ্টাৰ এট ল অধ্যয়নৰ বাবে যায়। তেখেত আছিল অসমৰ তৃতীয়জন বেৰিষ্টাৰ। তেখেতৰ কৰ্মজীৱন বিষয়ে কিছু আলোচনা কৰিম। লণ্ডনৰ পৰা উভতি আহি তেখেতে কিছুদিন কলিকতাত ওকালতি কৰিবলৈ লয়। পাছত গুৱাহাটীলৈ উভতি আহি ওকালতি আৰম্ভ কৰে। 1914 চনৰ পৰা গুৱাহাটীৰ আৰ্ল ল কলেজত কিছুদিন শিক্ষকতা কৰে। ডিব্ৰুগড় পৰশুৰাম খাউণ্ডৰ জীয়ৰী বিদ্যুৎ প্ৰভাৰ লগত তেখেতৰ বিবাহ সম্পন্ন হয়। 1914 চনত তৰুণ ৰাম ফুকনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত যোগ দিয়ে। তেখেতে স্বাধীনতা সংগ্ৰামত 1914 চনত যোগ দিছিল। 1917 চনত মণ্টেগু সংস্কাৰ সমিতিৰ ওচৰলৈ যোৱা প্ৰতিনিধি দলটোৰ এগৰাকী সদস্য আছিল তৰুণ ৰাম ফুকন। তেওঁলোকে অসমৰ বাবে স্বায়ত্ত শাসনৰ দাবী তুলিছিল। মহাত্মা গান্ধীয়ে আৰম্ভ কৰা অসহযোগ আন্দোলনলৈ তেখেতে সমৰ্থন আগবঢ়ায়। 1922 চনত মহাত্মা গান্ধী অসমলৈ আহোঁতে তেখেতৰ ভৰলুমুখৰ ঘৰতে আলহী হৈছিল। 1922 চনত প্ৰথমবাৰ তৰুণ ৰাম ফুকনক স্বাধীনতা সংগ্ৰামত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। 1923 চনত তৰুণ ৰাম ফুকনে দেশবন্ধু চিত্তৰঞ্জন দাস আৰু মতিলাল নেহৰুৱে গঠন কৰা স্বৰাজ দলত যোগদান কৰে। স্বৰাজ দলে ব্ৰিটিছ শাসনৰ পৰা অধিক স্বায়ত্ত শাসন আৰু ৰাজনৈতিক স্বাধীনতা বিচাৰিছিল। কংগ্ৰেছৰ লগত আদৰ্শমূলক সংঘাতৰ বাবে এই দলৰ কংগ্ৰেছৰ পৰা আঁতৰি আহে। তৰুণ ৰাম ফুকন অসমত এই দলৰ গুৰি ধৰিছিল। স্বৰাজ দলে ব্ৰিটিছে প্ৰণয়ন কৰা আঞ্চলিক আৰু কেন্দ্ৰীয় শাসন পৰিষদ প্ৰভিন্সিয়েল এণ্ড চেণ্ট্ৰেল লেজিছলেটিভ কাউন্সিল ধাৰণা মানি লৈছিল। তৰুণ ৰাম ফুকন কেন্দ্ৰীয় পৰিষদৰ সভা হিচাপে 15 বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। কেন্দ্ৰীয় পৰিষদৰ সভ্য হিচাপে তেখেতে 15 বছৰ কাৰ্যনিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ অনুৰোধ মৰ্মে আদৰ্শগত মতবিৰোধ স্বত্বেও স্বৰাজ দল কংগ্ৰেছৰে এটা শাখা হিচাপে আছিল।
1926 চনত অসমত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভাক সফল কৰিবলৈ অন্যান্য নেতাৰ সতে তৰুণ ৰাম ফুকনেও দেহে কেহে কষ্ট কৰিছিল। 1927 চনৰ অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনত তেখেতে সভাপতি কৰিছিল। তেখেত অসম সাহিত্য সভাৰ সভাপতিও আছিল। 1927 চনত তেওঁ সভাপতিত্ব গ্ৰহণ কৰিছিল। পাছলৈ তেখেতে অসম সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব লয় আৰু সভা কাৰ্যপন্থা নৰম পন্থৰ চৰম পন্থালৈ ৰূপান্তৰিত কৰে। 1932 চনত মদন মোহন মালৱীয়ৰ নেতৃত্বত গঢ় লৈ উঠে ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল, কংগ্ৰেছ নেশ্যনেলিষ্ট পাৰ্টি। তৰুণ ৰাম ফুকন আৰু ৰোহিণী কুমাৰ চৌধুৰীয়ে এই দলত যোগদান কৰে। 1933 চনত ভাৰত চৰকাৰ আইনৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 অধীনত হোৱা সাধাৰণ নিৰ্বাচনৰ সময়ত তৰুণ ৰাম ফুকনে ইউনাইটেড পিপলছ পাৰ্টি গঠন কৰে। অসমৰ কেইবাগৰাকী নেতাই তেখেতক সমৰ্থন আগবঢ়াইছিল। 1938 চনত ছাদুল্লা চৰকাৰে পদত্যাগ কৰাৰ পাছত গোপীনাথ বৰদলৈৰ নেতৃত্বত সন্মিলিত চৰকাৰ গঠন কৰাত তৰুণ ৰাম ফুকনে বিশেষ কূটনৈতিক ভূমিকা গ্ৰহণ কৰিছিল। আমি তেখেতৰ অন্যান্য অৱদানসমূহ আলোচনা কৰিব বিচাৰিছোঁ। তৰুণ ৰাম ফুকনক অসমৰ মানুহে দেশবন্ধু বুলিও সন্মান দিছিল। ডেকাসকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ উদ্বুদ্ধ কৰাত তেখেতৰ অৱদান আছিল উল্লেখনীয়। ডেকা নেতাসকলক তৈয়াৰ কৰোঁতে তেখেতে যথেষ্ট অৰিহণা যোগাইছিল। অসমীয়াৰ বাহিৰে তেখেতে উৰিয়া, হিন্দী, বাঙালী, সংস্কৃত, ফাৰ্চী, উৰ্দু ভাষাত লিখা মেলা কৰিব পাৰিছিল। সুদূৰ বক্তা তৰুণ ৰাম ফুকনে অসমীয়া আৰু অসমত প্ৰচলিত অন্যান্য দোৱানত সাৱলীল ভাষণ দিব পাৰিছিল। জীৱনৰ শেষৰ কেইটামান বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তৰুণ ৰাম ফুকনৰ বিৰুদ্ধ চলিছিল যদিও দেশপ্ৰেমৰ কাষত তেওঁ কেতিয়াও পিছ পৰি অহা নাছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক দেশভক্ত উপাধিৰে বিভূষিত কৰা হয়। তেখেতক দেশভক্ত উপাধিৰে বিভূষিত কৰা হৈছিল আৰু তেখেতৰ স্বাধীনতা আন্দোলনৰ ক্ৰিয়াকলাপৰ কাৰণে তেখেতক এই উপাধিৰে সন্মানিত কৰা হৈছিল। তৰুণ ৰাম ফুকনে কলিকতাত পঢ়ি থকা অৱস্থাত কলিকতাৰ ৰাজপথত চাইকেল চলোৱা প্ৰথমগৰাকী অসমীয়া আছিল। তেওঁৰ সাহিত্য জীৱনৰ কিছু কথা আমি ভাত খাবি। তৰুণ ৰাম ফুকনক অসমৰ মানুহে দেশবন্ধু বুলি সন্মান দিছিল। ডেকাসকলক ভাৰতৰ স্বাধীনতা সংগ্ৰামলৈ উদ্বুদ্ধ কৰাত তেখেতৰ অৱদান আছিল উল্লেখনীয়। ডেকা নেতাসকলক তৈয়াৰ কৰোঁতে তেখেতে যথেষ্ট অৰিহণা যোগাইছিল। অসমীয়াৰ বাহিৰেও তেখেতে উৰিয়া, হিন্দী, বঙালী, সংস্কৃত, ফাৰ্চী, উৰ্দু ভাষাত লিখা মেলা কৰিব পাৰিছিল। সুদূৰ বক্তা তৰুণ ৰাম ফুকনে অসমীয়া আৰু অসমত প্ৰচলিত অন্যান্য দোৱানত সাৱলীল ভাষণ দিব পাৰিছিল। জীৱনৰ শেষৰ কেইটামান বছৰত ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তৰুণ ৰাম ফুকনৰ বিৰুদ্ধে চলি আহিছিল যদিও দেশপ্ৰেমৰ কামত তেওঁ কেতিয়াও পিছ পৰি সকি অহা নাছিল। স্বাধীনতা আন্দোলনত তেওঁ আগবঢ়োৱা সেৱাৰ বাবে ফুকনক দেশভক্ত উপাধিৰে বিভূষিত কৰা হয়। তৰুণ ৰাম ফুকনে কলিকতাত পঢ়ি থকা অৱস্থাত কলিকতাৰ ৰাজপথত চাইকেল চলোৱা প্ৰথম অসমীয়া আছিল। তেখেতৰ সাহিত্য জীৱনৰ কিছু কথা আমি আলোচনা কৰোঁ। আৰু তৰুণ ৰাম ফুকনে সেই সময়ৰ বিভিন্ন কাকত আলোচনীত কবিতা, প্ৰবন্ধ আদি প্ৰকাশ মাধ্যমেৰে সাহিত্য সাধনা কৰিছিল। উল্লেখযোগ্য পুথিকেইখনমান হ'ল চিকাৰ কাহিনী, প্ৰথম অসমীয়া চিকাৰ কাহিনীৰ কিতাপ, স্তুতিমালা তেওঁৰ একমাত্ৰ কবিতা পুথি। ইয়াৰোপৰি তেওঁ যৌনতত্ত্বমূলক গ্ৰন্থ ৰচনা কৰিছিল। তেওঁৰ কিছুমান কবিতা অতুল চন্দ্ৰ হাজৰিকাই সম্পাদনা কৰা মৰা ফুলৰ পাপৰি কাব্য সংকলনখনত প্ৰকাশ হৈছে। আপোনালোকে
পঢ়িব পাৰে। আৰু শেষত তেওঁ 1939 চনৰ 28 জুলাইত তেওঁ দেহাৱসান ঘটে আৰু তেখেতৰ মৃত্যুৰ দিনটোত 2021 চনৰ 28 জুলাই তাৰিখে অসম চৰকাৰে দেশভক্তি দিৱস হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰিছে। গতিকে বন্ধুসকল, আজি আমি আলোচনা কৰিলোঁ তৰুণ ৰাম ফুকনৰ বিষয়ে, দেশভক্ত তৰুণ ৰাম ফুকন। তো আশা কৰিছোঁ যিখিনি তথ্য আপোনালোকৰ লগত প্ৰকাশ কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাব, আৰু যদি ভাল পাব তেনেহ'লে ভিডিঅ'টি লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুন যদি চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব।